মৰ্নিং গাইজ সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। পোনপ্ৰথমে সকলোকে আহিবলগীয়া মাঘ বিহুৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা মোৰ ফালৰ পৰা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ সকলোৰে ভাল। আৰু আজি আপোনালোক দেখুৱাম ভাৰতবৰ্ষৰ প্ৰথমখন শীততাপ নিয়ন্ত্ৰিত ৰেলৱে ষ্টেচন কোন জেগাত আছে আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিম। তো আমি এতিয়া ওলাই লৈছোঁ বাছ ষ্টেচনত। আমি ওলাই আহিছোঁ ৰাস্তাতে। তো আমি যাম এতিয়া বামণ্ডাপালি চাৰ্কুলৰ পৰা আমি যাম বেংগালুৰুৰ হাতীপালি ষ্টেচনলৈ যাম। তো হাতীপালি ষ্টেচনৰ পৰা যাম আমি ডাইৰেক্ট মেজেষ্টিকৰ পৰা আমি ডাইৰেক্ট যাম SMBT ৰেলৱে ষ্টেচন। তাতে আছে ভাৰতবৰ্ষৰ প্ৰথমখন AC ৰেলৱে ষ্টেচন। তো আপোনালোকক দেখুৱাম। তো আমি বাছৰ কাৰণে এতিয়া ৱেইট কৰি আছোঁ। তো এয়া বাছ ষ্টপ। তো বাছ এতিয়ালৈকে অহা নাই। এতিয়া টাইম বাজিছে পুৱা 7 বাজিছে। তো ৰখি আছোঁ, বাছ আহিব লাগে বাৰু। তো এয়া বাছৰ টিকেট কৰি ল'লোঁ। ইয়াত টিকেট দিয়ে চাওক 25 লৈছে। প্ৰায় 2 ঘণ্টামানৰ ৰাস্তা। তো বহুত কমকৈ লৈছে, ঠিকেই আছে বাৰু। আৰু ইয়াত টিকেট লৈ কিনি অলপ টিকেট কৰিলোঁ, বাছত উঠিলোঁ আৰু উঠি কিনি আমি গৈ আছোঁ এতিয়া ষ্টেচনলৈ। তো প্ৰায় 2 ঘণ্টামান সময় লাগিব। তো গাইজ আমি এতিয়া আহি পাইছোঁ SMBT যিটো মেইন গেট। তো গেটত আহি পাইছোঁ আৰু আমি যাম এতিয়া ভিতৰলৈ যাম। তো গৈ আছোঁ আমি এতিয়া। তো কি হয় আগলৈ চাই থাকিব। এয়া ভিতৰৰ দৃশ্য। মানুহ একদম হেভি। তো মই ঘৰলৈ যাম, বহুত এক্সাইটেড। এয়া আছিল ভাৰতবৰ্ষৰ প্ৰথমখন শীততাপ নিয়ন্ত্ৰিত ৰেলৱে ষ্টেচন। দেখুৱাইছোঁ আপোনালোকক ভিতৰৰ দৃশ্য। এয়া দেখুৱাইছোঁ। এয়া ৱাও, একদম ওখ, বহুত পাহাৰ নিচিনা লাগে। চাব পাৰে তলত গাড়ী চাড়ী আহি আছে। আৰু ইয়াতে আছে ষ্টেচনটো। মানুহ চাপ পুৰা হেভি। আৰু আগলৈ গৈ আছোঁ আৰু আগত ঠিকে আছে চাম। তো আই লাভ বেংগলোৰ লিখা আছে চাওক, ইমান সুন্দৰ। ইয়াতে সকলোৱে চেল্ফি লয়। তো আমিও ইয়াত আহিছোঁ। থাকোঁতে দাদা এজনক লগ পালোঁ। তো এয়া দাদা, আমাৰ অসমৰ দাদা এজন লগ পালোঁ। দাদা আপোনাৰ ঘৰ? ডিব্ৰুগড়। এয়া ডিব্ৰুগড় দাদা এজনক লগ পালোঁ। তো মোক বেগ টাঙাত অলপ হেল্প কৰিছে দাদা, থেংক ইউ। তো এনেকৈ অসমৰ মানুহ লগ পাইছোঁ ফাৰ্ষ্টতে আহি। তো বহুত এক্সাইটেড, বহুত ভাল লাগিছে। তো এয়া বৰষুণো দিছে অলপ। তো মাঘ বিহু উৰুকা বুলি বৰষুণ দিছে চাগে। এয়া বৰষুণ দি আছে অলপ চলপ, তাতে ভিডিঅ' কৰিছোঁ অলপ। তো ভিডিঅ'লৈ যাম আমি এতিয়া। ক'লে ঘূৰি আছোঁ এয়া ষ্টেচনত। এয়া নিউ তিনিচুকীয়া এক্সপ্ৰেছ। মই সেইখন ট্ৰেইনতে যাম। মৰ্ণিং 3:10 আছে ট্ৰেইন। তো এতিয়া চাই আছোঁ। তো সোনকালে আহিলোঁ। তো বৰষুণো দি আছে। তো সেইকাৰণে এনেকৈ চাই আছোঁ। আৰু আহি থাকোঁতে দাদা এজনক লগ পালোঁ, অসমৰ এতিয়া দাদা কথা পাতিম আৰু। দাদা আপোনাৰ ঘৰ? মোৰ ডিব্ৰুগড়। ডিব্ৰুগড়। তো দাদা আপুনি ইয়াতে কিবা কাম কৰে? মই তিনিচুকীয়া কৰোঁ। ঠিক আছে দাদা, ইয়াতে ষ্টাফ হয় মানে। তো ইয়াৰ ভিতৰৰ দৃশ্য ওপৰৰ পৰা আমি ডাইৰেক্ট তলত আহিছোঁ। দেখিছে? এয়া দেখিছে? ৱাও। তো এয়াৰপৰ্ট নিচিনাহে লাগিছে দেখোন, দেখিছে? সুন্দৰ পৰিৱেশ, ভাল লগা। তো গাইজ আমি ভিতৰত সোমাইছোঁ। তো এয়াৰপৰ্ট নিচিনা লাগিছে। আৰু ইয়াতে যিটো বেংগলোৰত কি আছে তেওঁলোকে ইয়াত পিকচাৰ দিছে, দেখিছেনে? এইটো বেংগলোৰত এনেকুৱা বস্তু আছে। তো কি দেখিছেনে? এইটো আছে। তো বহুত ভাল লাগিছে ইয়াতে। তো এয়াৰপৰ্ট নিচিনা লাগিছে আচলতে, ৰেলৱে ষ্টেচন যেন লগা নাই আচলতে, ভাল লাগিছে। তো এয়া দেখুৱাইছোঁ। তো পূৰা টাইলছ, পূৰা AC হয় মানে, পূৰা জেগাটো AC মানে। গৰমত ঠাণ্ডা হয়, ঠাণ্ডাত গৰম হয়। তো অট'মেটিকেলি ৱাও, দেখুৱাইছোঁ। ভাল লাগিছে ইয়াতে আহি। তো আমি এতিয়া গৈ আছোঁ ছেকেণ্ড যিটো প্লেটফৰ্ম হয়, তো তালৈ গৈ আছোঁ। তো আমি ওপৰত নহয় আচলতে, বেলেগ ষ্টেচনত আচলতে ওপৰত থাকে। ওপৰৰ পৰা এটা প্লেটফৰ্মৰ পৰা এটা প্লেটফৰ্মলৈ যায়। কিন্তু ইয়াতে তলৰ পৰাহে আচলতে গৈছে, তলৰ পৰাহে ওপৰলৈ যায় মানে। চিষ্টেম তলত বেলেগতকৈ বেলেগ মানে। টাইগাৰ বেংগালোৰ নেশ্যনেল পাৰ্ক। এতিয়া ষ্টেডিয়াম, চিন্নাস্বামী ষ্টেডিয়াম। তো সকলোৱে IPL ইয়াত বেষ্ট ৱৰ্ল্ড কাপো চলে ইয়াতে। আৰু IPLটো মেইন হয় চিন্নাস্বামী ষ্টেডিয়াম হয়। ঠিক আছে গাইজ।